খঙে কোনো সমস্যাৰ সমাধান নকৰে, কিন্তু এটা শান্ত মনে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে। এটা কথা সদায় মনত ৰাখিব, এই পৃথিৱীত কোনো সমস্যাই মানুহৰ ক্ষমতাতকৈ ডাঙৰ নহয়। সমস্যা মাত্ৰ এইখিনিতে, অধিক মানুহে তাক চাই থাকে বা তাৰ পৰা সদায় বাচিব খোজে, কিন্তু জিকে সেইজনেহে যিজনে কঠিন সময়তো নিজৰ লক্ষ্যক হাচিল কৰাৰ ক্ষমতা ৰাখে। ইতিহাসত সেইজন মানুহৰ নামহে লিখা হয় যিজনে কঠিন পৰিস্থিতিটো নিজৰ লক্ষ্যৰ ফালে অহা যিকোনো কঠিনতাক নেওচি আগবাঢ়িব পাৰে। ইতিহাস সাক্ষী আছে, যিসকলে কঠিন সময়ক আগবঢ়াৰ সুযোগ হিচাপে ব্যৱহাৰ কৰিছিল, তেওঁলোকে তাৰ দ্বাৰা নিজৰ অক্ষমতাক শক্তিলৈ ৰূপান্তৰিত কৰিছিল। এটা জীৱনৰ সৰল নিয়ম হ'ল, সমস্যাই আপোনাক ঘেৰি ধৰাৰ আগতে সেই সমস্যাক আপুনি খতম কৰি দিয়ক। একো কামেই অসম্ভৱ নহয়, মাত্ৰ এটা নিৰ্ণয় বা ডিচিশ্যনৰ দৰকাৰ। সেয়েহে ৰৈ নাথাকিব, নিৰ্ণয় লওক আৰু আগবাঢ়ক। নিগেটিভ চিন্তা সদায় বেয়া, ইয়ে আপোনাৰ লগতে আপোনাৰ আশে পাশে থকা সকলোকে ধ্বংস কৰি দিব পাৰে। সেয়ে সদায় পজিটিভ চিন্তা কৰক আৰু পজিটিভিটিৰ লগত থাকক। প্ৰতিটো ডাঙৰ কামৰ আগত তাৰ কল্পনা কৰা যায়, তাৰ পিছত তাৰ প্লেনিং কৰা হয় আৰু তাৰ পিছতহে তাক বাস্তৱ ৰূপ দিয়া যায়।